নমস্কাৰ সকলোকে আকৌ আহিলোঁ ইয়াৰ ডিউটি পৰা বুলি ওলাইছোঁ আৰু ৰুমত পালোহি ৰুমত জিমলৈ ৰেডি হ'লোঁ আৰু ইয়াত কেইদিন নাই কেইদিন শেষ হৈ গ'ল মোৰ আজি কি কৰিম তথাপিতো এটা আনি থৈ দিয়া আছিলে বাৰু শেষ হৈ গ'ল এতিয়া কেইদিন অকণমান লৈ লৈছোঁ ইয়াৰ আধা চামুচ অকণমান ওলালে গিটিটো ডালি দিলোঁ আৰু তাৰপিছত এটা ফ্লিপকাৰ্টত মঙাই থৈ দিয়া আছিলে অলৰেডি মোৰ বেছি ডাঙৰ নহয় বাৰু সৰুতে মই বেছি ডাঙৰটো মানে পইচা পাতি নাই যে সিমানকৈ সৰুটো আগলৈকে মঙাই পেলাই থৈ দিওঁ আৰু এটা তাৰপিছত এইটো এতিয়া খুলি মেলি আৰু অকণমান কেইদিন যিহেতু দিলোঁ আৰু অলপ লাগে সেইকাৰণে আৰু এচামুচ এটা লৈ লওঁ আৰু সৰুকৈ আৰু চিলিকা পেকেট এটা ওলাই বাৰু এইটোৰ পৰা এইটো বাৰু মিক্স কৰিব নালাগে তাৰপিছত আৰু সুদা মই পাউডাৰখিনিহে লৈ যাওঁ ভৰাই মেলি তাত পানীটো দিলৈকে কাৰণ ইয়াত মানে পানীটো বটলত ভৰালে মানে বেগটো অলপ গধু গধু লাগে সেইকাৰণে মানে পানীটো তাতে লগে তাৰপিছত আৰু ইয়াৰ মই বগা মাইকী দুজনী লৈ লওঁ আৰু কাণ দুখনত ভৰাই মেলি মানে কি হ'ল মোৰ লগৰে বুলিবলৈ একেজনী আৰু য'তে হ'লেও মই লগালে মানে বাইক বা চাইকেল চলালে মানে কাণত লগাই লওঁ আৰু জিমতো কেতিয়াবা আৰু কিমানো তামিল গানটো শুনি থাকিম ন সেইকাৰণে হিন্দী গানো শুনিব লাগে অসমীয়া গানো শুনিব লাগে চ' সেইকাৰণে লৈ লওঁ আৰু ইয়াৰ জিমত পালোহি মই লগে লগে নামটো লিখি ল'লোঁ ষ্টাৰ্ট কৰিলোঁ গৰমটো বহুত বেছি আৰু কিনো কম আৰু সেইকাৰণে অকণমান সময় ঔষধটো মাৰি মেলি বাহিৰৰ ফালে ওলাই আহিলোঁ কি কম আৰু ফেন অকল ফেনকেইখন আছে আছে নাই মা কচম গৰম বহুত বেছি আজি বহুত বেছি গৰম হৈছে নকৰোঁ সেইকাৰণে অলপ সময় মাৰিলোঁ আৰু লগে লগে আৰু ইফালে আকৌ ওলাই আহিলোঁ মই জিমৰ পৰা বেছি টাইম নেমাৰিলোঁ জিম তাৰপিছত আৰু এতিয়া যাওঁ আৰু ৰুমলৈ তাৰপিছত আহোঁতে কল লৈ ল'লোঁ আখি এটা আৰু ৰুমত আহি গা পা ধুই মেলি আৰু কাপোৰকেইটা মিলিবলৈ ওপৰত আহিছোঁ ইয়াৰ ওপৰতো একেই মানে ৰ'দটো চকুকেইটা মিলিব নোৱাৰে মানে বহুত বেছি গৰম আৰু কিনো কৰিম আৰু উপায় নাই এইটো কালি আনিছোঁ মই আৰু এতিয়া অপেন কৰিম তেনেকুৱা আগত মই যোনটো আনিছিলোঁ মানে সেইটো বাদাম আছিলোঁ আৰু এইটো আজি খাম আমি বন্ধাকবি গতিকে ভাইটিয়ে বন্ধাকবি এটা আনিছিলে এতিয়া বন্ধাকবিটো মই কেনেকৈ বনাওঁ আপোনালোকক অলপ দেখিছোঁ প্ৰথমতেতো আমি বন্ধাকবিটো কাটিব লাগিব হয় নহয় তাৰপিছত কাটি লৈ মেলি আৰু এনেকৈ আলু এটা দিলোঁ আলু এটা তাৰপিছত মই ইফালে পিঁয়াজ ৰচুন আদা জলকীয়া দি মানে ৰেডি কৰি ইফালে কেৰাহীত মই দি দিলোঁ দিয়াৰ পাছত আৰু চব্জি মোৰ হৈ গৈছে আপোনালোকে খাই ভাল পায়নে এফালে ডালো হৈ গ'ল তেজপাতৰ সৈতে তাৰপিছত ইফালে মই বন্ধাকবিখিনি সিজাৰ পাছত অকণমান তাত বিলাহী দি দিলোঁ সৰুকৈ তাৰপিছত মোৰ ৰেডি হৈ গ'ল বন্ধাকবি চব্জি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই ইফালে এতিয়া ছিজন হৈ আছে বাৰু আপোনালোকৰ ফালে কেনেকুৱা নাজানো আৰু ইফালে মোৰ ভাতো চিটি মাৰি গ'ল হৈছে বাৰু এতিয়া ডাল আৰু বন্ধাকবিৰ লগতো মই ভাতকেইটা খাব নোৱাৰোঁ সেইকাৰণে কণী বনাই ল'লোঁ আমলেট তাৰপিছত মোৰ আৰু ইফালে আহি গ'ল মোৰ ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল গতিকে কিনো আছে এই পাৰ্চেলটোত মই আপোনালোকক বলকচোন আনবক্সিং কৰি দেখাই আছোঁ গতিকে ভিডিঅ'টো দেৰি নকৰি বলক তেনেহ'লে আনবক্সিং কৰি যাওঁ চ' গতিকে এইটো কি হয় মই আপোনালোকক কৈ আছোঁ এইটো হৈছে এটা টি চাৰ্ট কাৰণ মোৰ ব্লেক টি চাৰ্ট জিমত পিন্ধি আমনি লাগিলে সেইকাৰণে জিমত পিন্ধিবৰ কাৰণে মই মঙাই লৈছিলোঁ বাৰু এইটো এক্সেলৰ হয় কাপোৰটো কিন্তু ভালেই আগৰ নিচিনাই বাৰু তথাপিতো মই কালিকৈ পিন্ধি যাম অকণমান টাইট হ'ব যেন লাগিছে তথাপিতো সেইটোৱে হ'ল অলপ টাইট হ'ল তথাপিতো পিন্ধিলে ঢিলা হ'ব চাগে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ আকৌ এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ বাই বাই গাইজ সকলোকে ধন্যবাদ সকলোৱে ভালে থাকক আকৌ এটা নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই